নমস্কাৰ অন্য এটা ব্লগলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু যদি মোৰ ভিডিঅ' পেজটোত নতুনকৈ আহিছে তেতিয়াহ'লে আপোনালোকে বেল আইকনটো বজাবলৈ নাপাহৰিব আৰু তেতিয়াহে নতুন নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন গৈ থাকিব। আজি বনাবলৈ লৈছোঁ কাষ্টাৰ্ড পাউডাৰ আৰু কাষ্টাৰ্ড পাউডাৰৰ কাৰণে মই ফুডছখিনি আগতীয়াকৈ কাটি লৈছোঁ ধুনীয়াকৈ। মোৰ ওচৰত একচুৱেলি বেছি ফুডছ নাছিলে আৰু যিখিনি আছিল মই সেইখিনিৰে বনাইছোঁ আৰু বেলেগ বেলেগ ফুডছ হ'লে বেছি ভাল লাগে। মোৰ ওচৰত অল আপেল আৰু অল আঙুৰহে আছিলে আৰু মই কালাৰিঙৰ কাৰণে দুটামান চেৰি দি দিছোঁ। কেনেদৰে কাষ্টাৰ্ড পাউডাৰটো বনাওঁ মই তাকে অলপ দেখাই আছোঁ।